স্কলাৰ্ছ টিভিলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, মই গীতাশ্ৰী। অসমত এতিয়া পথাৰ দখল বজাৰ দখলৰ কুচকাৱাজ চলিছে। অসমত এতিয়া সততে শুনিবলৈ পোৱা শ্লোগান হৈছে পথাৰো আমাৰ বজাৰো আমাৰ। নিশ্চিতভাৱে পথাৰ আৰু বজাৰ দখলৰ জৰিয়তে এখন ৰাজ্যৰ উন্নয়ন সম্ভৱ। আমাৰ সমাজত এনে বহু ব্যক্তি আছে যি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন বহুজনৰ বাবে স্বাৱলম্বনৰ পথ মুকলি কৰিছে। আজি আমি জৈৱিক শাক-পাচলিৰ খেতিৰে কোটিপতি হ'বলৈ সক্ষম হোৱা গীতাঞ্জলি ৰাজামণি নামৰ এগৰাকী উদ্যমী মহিলাৰ বিষয়ে কিছু আভাস দাঙি ধৰিবলৈ চেষ্টা কৰিম। মানুহৰ প্ৰবল ইচ্ছা শক্তি থাকিলে মানুহে কি কৰিব নোৱাৰে। ৩৯ বছৰীয়া গীতাঞ্জলি ৰাজামণিয়ে ইয়াকেই প্ৰমাণ কৰি দেখুৱাইছে। গীতাঞ্জলি প্ৰকৃততে কেৰালাৰ যদিও তেওঁৰ জন্ম হৈছিল হায়দৰাবাদত। দক্ষিণ ভাৰতৰ জীয়ৰী গীতাঞ্জলিয়ে শৈশৱৰ বেছি সময় হায়দৰাবাদতে কটাইছিল। কিন্তু স্কুল বন্ধ বা গৰম বন্ধৰ সময়ত কেৰালাৰ ঘৰলৈ গৈছিল। তাতেই তেওঁ সৰুৰ পৰা খেতি কৰাৰ পৰিৱেশ দেখা পাইছিল আৰু খেতিৰ সম্বন্ধে জ্ঞান লাভ কৰিছিল। গীতাঞ্জলিয়ে বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত আন্তঃৰাষ্ট্ৰীয় প্ৰবন্ধনত MBA কৰে আৰু শিক্ষা সম্পন্ন কৰাৰ পিছত 12 বছৰ ধৰি ক্লিনিকেল ৰিচাৰ্চ ইণ্ডাষ্ট্ৰীত কাম কৰে। গীতাঞ্জলিয়ে টাটা কনচালটেঞ্চি ছাৰ্ভিচতো কাম কৰে। তাত তেওঁ গ্ল'বেল বিজনেছ ৰিলেশ্যনশ্বিপ মেনেজাৰ হিচাপে কাম কৰে। কিন্তু এনেকুৱা এটা সময় আহিল যিটো সময়ত গীতাঞ্জলি ৰাজামণিয়ে তেওঁৰ লোভনীয় কৰ্পৰেটৰ চাকৰি এৰি ঘূৰি আহে মূল সুঁতিলৈ, অৰ্থাৎ কৃষিৰ জগতখনলৈ। কৃষিখণ্ডত কিবা এটা নতুন কৰাৰ হেঁপাহ ৰাখি তেওঁ আৰম্ভ কৰে এটা নতুন ষ্টাৰ্টআপ। 2017 চনত তেওঁ দুগৰাকী ফাউণ্ডাৰ শ্ৰমিক চক্ৰৱৰ্তী আৰু সুধাকিৰণ বালাসুব্ৰমণিয়মৰ সৈতে সংযুক্ত হৈ আৰম্ভ কৰে ফাৰ্মিজেন নামৰ এটা নতুন ষ্টাৰ্টআপ। ফাৰ্মিজেন এপৰ জৰিয়তে মিনি ফাৰ্ম ৰেণ্টেল মডেলৰ আৰম্ভণি কৰে। য'ত কোনো ব্যক্তিয়ে নিজৰ ওচৰৰ কোনো খেতিপথাৰৰ 600 বৰ্গমিটাৰৰ সৰু ফাৰ্ম মাহিলী 2500 টকাত ভাড়া লৈ ল'ব পাৰে। সেই ব্যক্তিজনে ভাড়া লোৱা মাটিটুকুৰাত কি কি শাক-পাচলি বা ফল-মূল লগাব সেয়া নিজেই নিৰ্ধাৰণ কৰি দিব লাগে। ইফালে কৃষকে সেই অনুসাৰে তেওঁলোকৰ বাবে সেই খেতি কৰি দিয়াৰ লগতে জৈৱিকভাৱে উৎপাদন কৰা শাক-পাচলি বা ফল-মূলখিনি তেওঁলোকলৈ প্ৰেৰণ কৰিব লাগে। ইয়াৰ উপৰিও গ্ৰাহকে বা তেওঁৰ পৰিয়ালবৰ্গই মাজে সময়ে গৈ মিনি ফাৰ্মখনৰ চোৱা চিতা কৰিব পাৰে। অৰ্থাৎ ফাৰ্মিজেন নামৰ এপটোৰ জৰিয়তে কৃষকৰ সৈতে গ্ৰাহকৰ পাৰ্টনাৰশ্বিপ হয়। কৃষকক বিভিন্ন কৃষি সামগ্ৰী প্ৰদান কৰিব লাগে গ্ৰাহকে। বৰ্তমান গ্ৰাহকৰ সুবিধাৰ্থে শস্য আৰু ফল-মূলৰ কেটলগো উপলব্ধ হৈছে এপটোৰ জৰিয়তে। এই এপটোৰ জৰিয়তে কৃষক আৰু গ্ৰাহক দুয়োৱে উপকৃত হৈছে। অৱশ্যে এই সুবিধা গ্ৰহণ কৰিব পাৰিছে বেংগলোৰ, হায়দৰাবাদ আৰু ছুৰটৰ বাসিন্দাসকলেহে। গীতাঞ্জলি ৰাজামণি আমাৰ সমাজৰ বাবে এনে এক উদাহৰণ যি ৰিস্ক লৈ নিজৰ সপোন পূৰণ কৰিবলৈ সক্ষম হৈছে। গীতাঞ্জলি ৰাজামণিয়ে সদায় 3টা কথাকেই প্ৰাধান্য দি আহিছে। সেইকেইটা হৈছে প্ৰস্তুতি, দৃঢ়তা আৰু প্ৰবলতা। আমাৰ অসমতো সম্প্ৰতি পথাৰ আৰু বজাৰ দখলৰ যুঁজা চলিছে। তেনে ক্ষেত্ৰত যুৱ প্ৰজন্মৰ বাবে গীতাঞ্জলি ৰাজামণিৰ কৰ্মৰাজিও অনুপ্ৰেৰণাৰ থল হ'ব পাৰে। গীতাঞ্জলি ৰাজামণিৰ বিষয়ে কিছু কথা জনোৱাৰ প্ৰয়াস কৰিলোঁ। গীতাঞ্জলি ৰাজামণিয়ে নিজৰ ইচ্ছাশক্তি আৰু আত্মবিশ্বাসৰ জৰিয়তে নিজকে প্ৰতিষ্ঠিত কৰাৰ লগতে আন বহুজনক কৃষি কৰ্মত নিয়োগ কৰি সংস্থাপনৰ বাট মুকলি কৰি দিলে। গীতাঞ্জলি ৰাজামণি যুৱ প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ। গীতাঞ্জলি ৰাজামণিৰ কথাৰে আজিৰ খণ্ডটি সামৰিছোঁ। এনেধৰণৰ বিভিন্ন অনুপ্ৰেৰণামূলক বাতৰিৰ বাবে চাই থাকিব স্কলাৰ্ছ টিভি। ধন্যবাদ।